ऐसा बुआ 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 खतरा नहीं खतरा कर देखो पारो देखो हाँ हाँ तो भी बेया पारो देखो हाँ करे पारो देखो बुआ डेंजर हम करते हुए हेलो दोस्तों वेलकम टू माय यूट्यूब चैनल सो आज नतुन ভিডিও এটালৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো বহুত দিনৰ মূৰত আজি ভিডিও আইছো তো ধান কাটিব আইছো ইয়া গাঁৱলীয়া পৰিৱেশ জানে ধান না কাটিলে নহয় হাল বালে নহয় চাকৰি বাকৰি নাই আকৌ এয়া মোৰ মাইকি মানে ফ্যামিলি হয় মাইনা আছে ইফালে খুৰাৰ মাইনা তো চাহটা খালো অলপ ৰেষ্ট লৈছো আৰু কাটিব লাগিব এতিয়া উঠিলো তো কাটি থাকো আপোনালোকক দেখুৱাম শেষলৈকে কিমানখিনি কাটিব পাৰো তো আপোনালোকে চাই থাকিব হেল্ল' গাইজ ফৰিং এটা পাইছো এয়া ফৰিং চাটনি এইটো চাটনি খাব লাগিব ফৰিং চাটনি যেনে আমাৰ এইটো ফৰিং এটা পাইছে একদম মুখ দি দিছে একদম ফৰিংটো এই চালক আমাৰ গাঁওখন চাওক চাৰিকোণা চাওক এইখন আমাৰ গাঁও চাই বহুত ডাঙৰ গাঁও আমাৰ এইখন কেনেকুৱা লাগিছে ধান কাটি হা কৈ দিব কিবা এটা ধান কাটি ভাল লাগিছে বাইদেউ কাটিব পাৰে দেই মইতো ধান কাটিব ইমানকৈ নাজানো তথাপিতো শিকিছোঁ আজি প্ৰথমবাৰ আহিছোঁ মই ধান কাটিব তো হাল চাল বাবলৈ জানো তো ধান কাটিব নাজানো আৰু ফৰিংটো আছে এয়া ওলাই গ'লে পকেটত সোমাইছোঁ ফৰিংটোকে ওলাই গ'লে দে কাটি দেখুৱাই দে আমাৰ মাইনাই ধান কাটিব কেনেকুৱা চাই এই চাওক বুৱা খতৰা কাটে দেখোন পাৰ দেখোন হা হা তই বেয়া পাৰ দেখোন ধান কাটিব পাৰ দেখোন ডেঞ্জাৰ ধান কাটিবে এটা বস্তু পাইছোঁ আজি ধান কটাৰ মাজত এই চাওক চৰাইটো উৰি গ'ল তো আপোনালোকক দেখুৱাব নোৱাৰিলে বহুত ডাঙৰ চৰাই হয় এইটো কিন্তু আমি আমাৰ গাঁৱত আমি গুলুম চৰাই বুলি কওঁ গুলুম কক গুলুম কৰে মানে ধান কটাসকলে জানিব গাঁৱলীয়া মানুহবোৰে এয়া কি চৰাইৰ বাহ হয় হেল্ল' গাইছ ধান কটা আজি আগবেলাটো ইমানখিনিয়ে কটা হ'ল যিহেতু বহুত ভাগৰ লাগি গ'ল তো ভাগৰ লাগি থকাত কাটিব নোৱাৰোঁ মই আজি প্ৰথম তেনেকৈ ফেমিলি কাটি আছে আৰু তো আজি 3 ডৰা কটা হ'ব আৰু বেছি নাই এয়া চাওক 3 ডৰা কাটিলোঁ এয়া এতিয়া যাওঁ আৰু পাছবেলা আহিম আৰু কাটিম কিমানখিনি পাৰোঁ তো চাৰিওকোণত মানুহে ধান কাটি আছে ইফালেও আছে পূৰা মানে গোটৰ মানুহ একদম ধান কাটি আছে আমাৰ মাইনাটো একদম ক'ব নোৱাৰা গৈছে ন পূৰা মানে ভাগৰ লাগি গৈছে ন কি এডৰা কাটিলি তই ন অকলে আমাৰ এই বোলে এডৰা কাটিছে অকলে কাটিছে না এই চাইডে কৰিবা লাজ কৰিছ নেকি হা লাজ কৰিছে ক'বলৈ তো গাইজ ইমানেই আজি ব্লগটো চ' আজি কি ক'ম আৰু তো ভাগৰ লাগিলে বহি থাকিলোঁ আৰু তো এতিয়া যাওঁ আৰু ঘৰত ভাত খাওঁ গা ধুলেও তো যদিহে ভাল লাগে আপোনালোকে ভিডিঅ'টো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব বেল আইকনটো দবাই দিব প্লিজ সোনকালে নটিফিকেশ্যনবোৰ পাই থাকে আপোনালোকে ছাপোৰ্ট কৰক নতুনকৈ মই ইউটিউব চেনেল খুলিছোঁ সকলোকে কৈ আছোঁ অসমবাসী মোৰ মৰমৰ আৰু মোক ছাপোৰ্ট কৰক আগুৱাই যাব দিয়ক আপোনালোকৰ সহযোগিতাৰে আগুৱাই যাব দিয়ক ধন্যবাদ জয় আই অসম।